নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলো ভালে আছে? আপোনালোকৰ মৰম আৰু আশীৰ্বাদত ময়ো ভালে আছো। আজি মই উপস্থিত আছো বাইহাটা চাৰিআলি গুৱাহাটী পথত তিনালি বাইপাছ। মানে ইয়াতে ই ৰিক্সাৰ ষ্টেণ্ড আছে। ই ৰিক্সাৰ ষ্টেণ্ডটোত মানে মোক দাদাহঁতে কৈছে যে এইকেইদিন একো ভাড়া নাই, মানে ঈদো আহি পালা। এই নেৰা নপৰা বৰষুণত বৰ্তমান ই ৰিক্সাৰ অৱস্থা মানে হাঁহ নচৰা অৱস্থা হৈছে। মানে পানীত হাঁহ নচৰা অৱস্থা হৈছে ই ৰিক্সাৰ। মানে আপোনালোকে দেখিলে আপোনালোকৰ চকু কপালত উঠব। মানে এনেকুৱা অৱস্থা, মানে এনেকে দুখ লাগি পেলাই মোক কৈছে যে আমাৰ ভিডিঅ' এটা বনাই দি, মানে চৰকাৰে আমাৰ মানে ব্যৱস্থা একো কৰা নাই। মানে ঈদ এটা আহিল, যোৱাকালি বোলে এজন মানুহ মানে এজন দাদা মানে 70 টকা ভাড়া মাৰছে আৰু এজনে মাৰছে 30 টকা ভাড়া, মানে যোৱাকালিৰ কথা। আচ্ছা, আপোনালোক মানে ই ৰিক্সা ষ্টেণ্ডটো দেখাই আছো। গাইজ, তিনালি বাইপাছৰ ই ৰিক্সা ষ্টেণ্ড এইটো। চাওক গাইজ, এইফালে আল্ট্ৰা এখন আহি আছে, ৰিক্সা চাওক আপোনালোকে। আৰু এনেকে মানে বহি আছে মানে ভাইটিটো, এইফালে কাকা এজন বহি আছে। চাওক গাইজ, ভালদৰে চাওক আপোনালোকে। আৰু এইবিলাক চব ই ৰিক্সাৰ ড্ৰাইভাৰ, আপোনালোকে ভালদৰে চাওক। দাদা, আপুনি কি ক'ব? যিহেতু আপোনালোকে ৰিক্সাৰ বিষয়ে মানে বহুত দুখ লগাকে ক'লে। কি কম মানে, কালি যিটো ভাড়া মাৰিলো, তাৰ মানে বজাৰ নিব লাগিলে 30 টকা যে বজাৰ লাগছে, কিন্তু বজাৰ নিব নোৱাৰি 70 টকা মান ভাড়া মাৰিলো। কালি 70 টকা মাৰছে? 70 টকা মাৰছে। কি কম? তাৰপিছত তিনি টকা ক'লে যে ভাড়াই নাই, কি কৰিম? উপায় নাই আৰু ৰাস্তা বদলি এনেকুৱা তাৰমানে ভাঙছে, গাড়ী যাব নোৱাৰি। আমাৰ বাইপাছত বৰ্তমানে গ'লে গুৱাহাটী ৰোডতো যাব নোৱাৰি আৰু ৰঙিয়া ৰোডতো যাব নোৱাৰি। ভাঙা চিঙা ট্ৰেক কোনো ৰাস্তা পাল্টি হৈছে, আজি এখন পাল্টি হৈছে। সেইকাৰণে মই ক'ত ভাড়া মাৰিব? ৰাস্তা এনেকুৱা গাঁটা হ'লে ই ৰিক্সা 3টা চকা, হয় নে নহয়? যাব নোৱাৰে। ই ৰিক্সাখন যদি পাল্টি হৈছে, পেচেঞ্জাৰো আছিল নেকি? পেচেঞ্জাৰো আছিল। পেচেঞ্জাৰ অলপ দুখ পালেও নাই পাব বুলি কৈছে স্কুলৰ ছাত্ৰ। আৰু এমতো কৈছিলোঁ মই আজি এটা ৰাখি পেলাই যে আপুনি চাওক, গাড়া পাৰি গিলাখন ভাল কৰি দিয়ক। কৈছে কি 2 দিনমান অলপ শাস্তি পাই দিওঁ, এনেকুৱা কৈছিল হেমন্ত বিশ্ব শৰ্মাই। কিন্তু এইটো ভাল কথা নহয়। কিন্তু বস্তুখিনি যিখিনি ভাল কৰিছে ভালে কৰি দিয়ক, আমি বেয়া নাপাওঁ, হয় নে নহয়? কিন্তু আজি গাড়ী নতুন ৰাস্তা এটা 3 মাহ অহাতে যি গাড়া হ'ল, সেইটো বস্তুটো ছাৰে আছিল নে নাই? ছাৰ আছে নাই? ভাল চকু দিছে নে নাই? এইটো বস্তু চকু দিব লাগে। ৰাইজৰ কাৰণে যে ভাল ব্যৱস্থা লৈছে, আজি গাড়া কিয় হৈ আছে? ইমান ডাঙৰ গাড়া আমি চলিব নোৱাৰোঁ, ছাৰক কৈ দিব চলিব নোৱাৰোঁ। ঠিক আছে, ধন্যবাদ। চাওক গাইজ, এইফালে গৈ আছো মই। এইফালে মানে ভাইটি এজন আছে, মানে গালে মূৰে হাত দিবা ধৰিছে। ভাইটি, কি কাৰণত গালে মূৰে হাত দি আছা? অকমান জোৰকে কওকচোন। আমার মানে একদম অবস্থাটা বেয়া হয়ে গেছে। তার মানে এমনি কইছে ভাড়া আজি রাতিপুৱা 8:30 বাজে 30 টাকা ভাড়া মানে। 30 টাকা? 30 টাকা ভাড়া মানে। মোটামুটি এতিয়া 12টা বাজিল, 30 টাকা ভাড়া মারছে। ভাড়া মানে বহিছে। গাড়ি ধৰিও আমাৰ গাড়ীও বেছি হৈছে আৰু ৰাস্তা ঘাটো বেয়া হৈছে। টোলগেট হয় যাব নোৱাৰি, ৰাস্তাবিলাক বেয়া, এইটো চাইডো বেয়া। সেইকাৰণে আৰু এনেকৈ ইয়াতে বহিছে, 10 টকা 20 টকা এই আৰু লাইনটো পৰে। বালি লৈ যাব লাগে, বালি লৈ যাব লাগে, কমা ভাড়া 5 টকা। আৰু তোমালোকৰ এজনে মানে কৈছে যে আজি স্কুলত যোৱা ল'ৰা ছোৱালীৰ মানে ই ৰিক্সা এখন বাগৰি পৰিছে। মানে পেচেঞ্জাৰৰ একো হোৱা নাই না? ৰাস্তা আমাৰ বহুত দিগদাৰ, গাড়ীও বহুত হৈ গৈছে। চৰকাৰে কিবা এটা ব্যৱস্থা কৰিলে ভাল লাগে আৰু। ঠিক আছে, ধন্যবাদ। আৰু এনেকে দাদা এজন আছে, মানে দাদাজনে মানে ই ৰিক্সাত বহি আছে। দাদাজনৰ ওচৰলৈ গৈ আছো। দাদা, কেনেকুৱা, ভালনে? খবৰ ভালনে বেয়া? খবৰ বেয়া নহয় দিয়া। আচ্ছা, কেনে ভাড়া পাতি কেনেকুৱা? ভাড়া পাতি একেবাৰে বেয়া, একদম বেয়া। আচ্ছা, কেনেকুৱা আজি ভাড়া মাৰছে নে নাই? এতিয়া নাই। আজি কেইটকা ভাড়া মাৰিছে? আজি 50 টকা, মাত্ৰ 50 টকা। গাড়ী কিমানখন হৈছে ইয়াতে? গাড়ী একদম বেয়া হৈছে। বাইহাটা চাৰিআলিত মোটামুটি 500খন মান আছে। তোমালোকৰ ইয়াতে মানে কিমান আছে ৰিক্সা? আমাৰ এইটো গুৱাহাটী ৰোডতে 70খন মান আছে। 70খন ইয়াতে আছে তিনালি বাইপাছত? আচ্ছা, ঠিক আছে। গাইজ, এইজনে হৈছে ভোলাকা। মানে
এই ষ্টেণ্ডৰ মুৰব্বী ভোলাকা বহুতে মানে ই ৰিক্সাৰ মানে ভাড়াৰ মানে বহুত বেয়া বুলিয়ে ক'লা। আচ্ছা, যেহেতু মানে আপুনি মানে এই ই ৰিক্সা ষ্টেণ্ডৰ মুৰব্বী, আপুনি কি ক'ব? মই কি ক'ম, আমিতো ইফালে যাবই নোৱাৰো। মোৰ বাইপাছ আৰু চাৰিআলিখিনিতে হেৰি কৰি আছো, বুজা নাই। ভাড়া চাড়া তেনেকুৱা নাই, তেজপুৰ লাইনৰ গাড়ী ইপিনেই চলে, সেই নলবৰীয়া গাড়ী দুই এটা মানুহ পাওঁ, সেনেকৈ আমি ক্লিয়াৰ কৰি চলি আছো আৰু। মানে আজি ভাড়া কেইটকা মাৰিলি? এই ভাড়া কেইটকা মাৰিলো, 4 টকামান মাৰিলো। যোৱাকালি কিমান মাৰিছিলি? এই যোৱাকালি নাই, দিনটোত 200 টকা মাৰিছো। যোৱাকালি 200 টকা মাৰিছে। মানে ৰিক্সাৰ অৱস্থা একেবাৰে বেয়া হৈছে বেয়া, নেকি? বতৰ বেয়া, ৰিক্সাৰ অৱস্থা মানে পানী ধান নচৰা অৱস্থা হৈছে। একদম ৰাস্তাৰ কাৰণে গাড়ী নিবই নোৱাৰো এইফালে। আৰু দুইজন মানে আপোনালোকৰ মানে দাদাই ক'লে কি যে আজি ৰিক্সা এখন বাগৰি পৰছি। মই দেখা নাই, মই শুনা পাইছো আহি। আপুনি শুনা পাইছে না? শুনা পাইছো আহি। আচ্ছা, গাড়াগুড়া হোৱাৰ কাৰণে মানে ৰিক্সা বাগৰি পৰছি, স্কুলৰ ল'ৰা ছোৱালী গৈ আছিল। কোনোমতে মানে ল'ৰা ছোৱালীৰ একো ইনজৰ হোৱা নাই, অলপমান হোৱা বুলি শুনিছো। অকমান হৈছে আৰু। ঠিক আছে, ধন্যবাদ। ফাইনেলি দাদা এজনে মানে মোৰ চাৰ্কেলখন চলাই আছে, ফেট বাইকখন। ঐ পেডেল মাৰাই না কা? আচ্ছা, কেনেকুৱা লাগিল চাইকেলখন চলাই? বহুত ভাল লাগিছে। বহুত ভাল লাগছে। আচ্ছা, বহুত ভাল লাগছে, যেতিয়া ভাল লাগছে, মোৰো ভাল লাগছে।